আজি হৈছে মোৰ বিশেষ দিনটোৰ আগদিনা। হিংমুৰণি ৰোগীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। এতিয়া হয়তো আপোনালোকৰ মনত প্ৰশ্ন হয়তো হৈছে যে বিশেষ দিন বুলি ক'লেচোন, কি বা বিশেষ দিন, কি বা আছে। তো অহা কাইলৈ কি আছে যদি আপোনালোকৰ জানিব মন আছে বা জানিব ইচ্ছা কৰিছে, তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, নিশ্চয় গম পাব অহাকালি কি আছে। তাৰপিছত মই মোৰ বিশেষজনৰ সৈতে গ'লোঁ বজাৰ কৰিবলৈ বুলি। এইফালে চলি আছে দুৰ্গা পূজা। তো দুৰ্গা পূজাৰ আছে প্ৰথমটো দিন। এনেকৈ আমি আহিছোঁ কিবা কিনিবলৈ। চাই থাকক, এতিয়া মই একো নকওঁ, ভিডিঅ'টো চাই থাকিলে গমেই পাব। এইফালে পইচাৰ হিচাপ কৰি আছে। কিবা মেচিনত আজিকালি হিচাপ কৰিব পাৰি নতুন। এয়ে মই প্ৰথম দেখিছোঁ, দেখি কিন্তু বেয়া লগা নাই, ভালো লাগিছে। হাতেৰেনো কিমান গণি থাকিব, তো মেচিনত দি দিলে পইচাটো গনা যায় আৰু কিমান পইচা আছে কি। তাৰপিছত আজিৰ বজাৰৰ মূল উদ্দেশ্য যিটো আছিলে, মানে যিটো কিনিব আহিছিলে সেই বস্তুটো কিনা হ'ল। এতিয়া আমি আহিলোঁ কাপোৰৰ বজাৰৰ ফালে। তো দোকান এখনত সোমালোঁ, এখেতে কাপোৰ চাই আছে। তাৰপিছত পচন্দও কৰিলে কি কি কিনিব এনেকৈ, কিন্তু দাম দৰ কৰা নাই আৰু, মানে সেইখিনি বস্তু কিনিব আৰু এনেকৈ চালোঁ। চাই মেলি মোৰো বেয়া লগা নাই, ভালেই লাগিছে। আৰু এইফালে মানুহবিলাক চাওকচোন পূজাৰ বজাৰ কৰি আছে। আৰু এয়া আমাৰ বজাৰ কৰা হৈ গ'ল। তাৰপিছত আমি আহিলোঁ চেণ্ডেল কিনিব, এখেতক হেনো চেণ্ডেল এযোৰ লাগে। তাৰপিছত এবাৰ চাৰ্ট কিনিব আহিলোঁ, মানে তাত চোৱা চাৰ্ট পচন্দ নহ'ল, এইবাৰ ইয়াতে চাই আছে। মানে যদিওবা সিহঁতে চাৰ্টটো পিন্ধিছে, তথাপিও মানে শান্তি লগা নাই আৰু, ইফালে চাইছে সেইফালে চাইছে, আমাৰ ছোৱালী মানুহৰ নিচিনা। তাৰপিছত এহঁতৰ হাঁহি চাওকচোন, মানে চাৰ্টটো পচন্দ হৈছে, অকণমান দাম দৰত লাগি আছিলে। তাৰপিছত আমি আহিলোঁ কচমেটিকৰ দোকানত কচমেটিক কিনিব। কিন্তু কচমেটিক কিনিব আহিলোঁ মোৰ কাৰণে, কিন্তু এখেতে জেল লগাই নিজে ষ্টাইল কৰি আছে। এইফালে বেকগ্ৰাউণ্ডত আপোনালোকে শংখৰ শব্দ শুনি হয়তো ভাবিব পাৰে কিহৰনো শব্দ। তাত কাষতে, মানে কচমেটিকৰ দোকানৰ কাষতে দুৰ্গা পূজা চলি আছিলে। তাৰপিছত বজাৰখিনি হোৱাৰ পিছত আমি দুৰ্গা পূজালৈ বুলি গ'লোঁ মা দুৰ্গাৰ আশীষ ল'বলৈ। এনেকৈ সেৱা লোৱা হোৱাৰ পিছত চাৰিওফালটো চালোঁ। আৰু সেইফালে দিন যিহেতু ইমান মানুহ হোৱা নাই, তথাপিও আয়তীসকলে নাম ধৰি আছে। আৰু এয়া দুৰ্গা পূজাৰ পেণ্ডেল, ভাল লাগিছে দেখা পাই। তাৰপিছত আমি খাই বৈ আৰু ঘৰমুৱা হ'লোঁ। আৰু এয়া হৈছে আবেলিৰ পৰিৱেশ। এয়া হৈছে মামী, এয়া হৈছে মাহী, এয়া সৰু মাহী, আৰু এয়া হৈছে তাৰ ওপৰৰ মাহী। আৰু এনেকৈ এইবিলাক যা যোগাৰ চলি আছে। এয়া হৈছে আমাৰ ককা, ৰেহুন চেলাই আছে। আৰু এইফালে চাব পাৰে সৰু মাহীয়ে নাৰিকল ৰুকি আছে লাৰুৰ কাৰণে, আৰু এয়া মাহীয়ে আঞ্জা কুটি আছে। আৰু এইফালে ককাই মই ভিডিঅ' কৰি থকা বাবে অকণমান মানে গালি পাৰি আছে আৰু, কিয় ভিডিঅ' বনাব লাগে কি। আৰু এনেকৈ দেখাই আছোঁ, ৰ'বক চাই থাকক। আৰু এয়া আমাৰ হৈছে দেউতা, কিবা কাম কৰি আছে। মাইনাজনী আছিলে মামীহঁতৰ, আৰু এয়া হৈছে সৰু মাহীহঁতৰ সৰু বাবু। চাওকচোন কি ধুনীয়াকৈ হাই দিছে। বহু অপেক্ষাৰ অন্তত ফোন কৰোঁতে কৰোঁতে মোৰ বান্ধৱী পূজা চিনিটো পায়, তাইও আহি পালে। আৰু এইফালে মোৰ আন কেইজনী বান্ধৱী হৈছে প্ৰীতি, কৰিস্মিতা, উস্মিতা, পৰিস্মিতা, জুমি, ইহঁতকেইজনীও আহি পালে। আৰু উস্মিতাৰ হাঁহি চাওকচোন। আৰু এয়া হৈছে পৰিস্মিতা, আৰু সেই দেখুৱাজনী আছিলে উস্মিতা। তাৰপিছত এইজনী হৈছে আমাৰ প্ৰীতি। আৰু এইফালে মোৰ অৱস্থা চাব পাৰে, অকণমান মানে কাম কৰি আছোঁ। আৰু ইয়াত কেইজনীক চাওকচোন, এই অৱস্থা, মানে লাইট ছেট আপ কৰি আছোঁ। আৰু এইফালে চাব পাৰে আমাৰ মেহেন্দি লগোৱা মানুহ, মানে উস্মিতা।
তাই মেহেন্দি লগাই দি আছে আৰু এয়া হৈছে কৰিস্মিতা আনফালে আছে পৰিস্মিতা দুইজনী মানে এখন খিৰিকীতে এয়া হৈছে প্ৰীতি আৰু গোলপীয়া পিন্ধাটো আমাৰ পূজা আৰু ৰঙা পিন্ধাটো হৈছে জুমি আৰু এইফালে আমাৰ দ্ৰুতগতিত চলি আছে মেহেন্দি লগোৱা কাৰ্য মানে যিকোনো এটা মান পাব যি যাই আছা তাৰ অনুভৱ কেনেকুৱা তোমাৰ তোমাৰ ফিলিংছটো কোৱা আকৌ এনে আজি কেনে লাগি আছে মানে আজি মেহেন্দি কইনে আৰু পিছে এইখিনিত কি হ'ল কলো বস্তু যি নহয় কিবা কোনটা খাইছা নেকি কোনটা খাইছা নেকি এইখিনি কলব দিছে কিবা তাৰপিছত এইফালে চাব পাৰে দুয়োখন হাততে মেহেন্দি লগোৱা মানুহ পুৰা লাগি গৈছে আৰু এক পিঠি হ'ল হাতৰ আৰু উল্টা পিঠিটো হোৱা নাই এইখিনিলৈ বাৰু কেনেকুৱা লাগিছে জনাবচোন মানে কেনেকুৱা দেখা হৈছে মোক বা মেহেন্দিখিনি মোৰ কিন্তু বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে যেতিয়া কমেণ্ট কৰি জনাব আৰু বেছি ভাল লাগিব গাইজ মোৰ কিবা বেলেগ লাগিছে যিমানে মানে সময় গৈ আছে যিমানে মেহেন্দিও মানে হাতত অঁকা গ'ল দুয়োখন হাততে প্ৰায় কমপ্লিট বুলিয়ে ক'ব পাৰি এয়া চাব পাৰে ফাইনেল লুক মানে মোৰ মনটো কেনেকুৱা লাগি আছে মই নিজেও ধৰিব পৰা নাই লাজেই লাগি আছে নে ভয়েই লাগি আছে নে কিবা অনুভৱটো বেলেগ ধৰণৰ আৰু এইফালে চাব পাৰে জীয়েকৰ প্ৰতি মাকৰ মৰম ভাত খুৱাই দি আছে এইফালে মাহী তাৰপিছত এইফালে চাওক বান্ধৱীৰ প্ৰতি বান্ধৱীৰ মৰম আজি মানে সকলোৱে মোক মৰমেই কৰি আছে সেইবাবে অনুভৱ আৰু বেছিয়ে বেলেগ হ'ব ধৰিছে জানেনে আৰু এইফালে ভাত পানী খোৱা হোৱাৰ পিছত বান্ধৱীৰ আৰু মোলৈ মৰম বেছিকৈয়ে জাগিছে মানে মেহেন্দিৰ কালাৰটো আৰু বেছি ডাঠকৈ লাগিবৰ বাবে মোক সৰিয়হৰ তেল খুৱাই দি আছে চাওকচোন মানে সৰিয়হৰ তেল যদি মানে খুৱাই দিয়া হয় আৰু যেতিয়া মানে হাতখনত মেহেন্দিখিনি শুকাই যায় তেতিয়াহ'লে মিঠাতেল লগাই দিলে মানে আৰু বেছি ডাঠকৈ লাগে আৰু এইফালে চাওক মিনি বৈঠক চলি আছে মা আৰু মাহীৰ কিবা আলোচনা কৰি আছে আৰু এনেকৈ চাওঁতে ৰাতি 12 বাজি গ'ল আৰু এতিয়া অপেক্ষা মাত্ৰ কেইটামান ঘণ্টালৈ নেক্সট ব্লগটোৰ বাবে আপোনালোকে অপেক্ষা কৰক